চাকৰি ক্ষেত্ৰত যেতিয়া লৰাই পাব এতিয়া আৰু পুলিচ ভেৰিফিকেশ্যন নালাগে। আমি এইটো আজি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আজি যেতিয়া মই যে 1 লাখ চাকৰি আমি দি আছোঁ বা সেই প্ৰক্ৰিয়াৰ মাজত গৈছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট নহয়, ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি যেতিয়া আপুনি পাব, আপুনি পুলিচ ভেৰিফিকেশ্যন কৰিব নালাগে। আমি সেই কষ্টৰ পৰা ৰাইজক ৰেহাই দিছোঁ। এখন সেলফ ডিক্লেয়াৰ্ড এফিডেভিট বনাই দিব যে মোৰ কোনো কেছ নাই বুলি, সেইখনে যথেষ্ট। চাকৰি ক্ষেত্ৰত যেতিয়া লৰাই পাব এতিয়া আৰু পুলিচ ভেৰিফিকেশ্যন নালাগে। আমি এইটো আজি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আজি যেতিয়া মই যে 1 লাখ চাকৰি আমি দি আছোঁ বা সেই প্ৰক্ৰিয়াৰ মাজত গৈছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট নহয়, ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি যেতিয়া আপুনি পাব, আপুনি পুলিচ ভেৰিফিকেশ্যন কৰিব নালাগে। আমি সেই কষ্টৰ পৰা ৰাইজক ৰেহাই দিছোঁ। এখন সেলফ ডিক্লেয়াৰ্ড এফিডেভিট বনাই দিব যে মোৰ কোনো কেছ নাই বুলি, সেইখনে যথেষ্ট। চাকৰি ক্ষেত্ৰত যেতিয়া লৰাই পাব এতিয়া আৰু পুলিচ ভেৰিফিকেশ্যন নালাগে। আমি এইটো আজি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আজি যেতিয়া মই যে 1 লাখ চাকৰি আমি দি আছোঁ বা সেই প্ৰক্ৰিয়াৰ মাজত গৈছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্ট নহয়, ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি যেতিয়া আপুনি পাব, আপুনি পুলিচ ভেৰিফিকেশ্যন কৰিব নালাগে। আমি সেই কষ্টৰ পৰা ৰাইজক ৰেহাই দিছোঁ। এখন সেলফ ডিক্লেয়াৰ্ড এফিডেভিট বনাই দিব যে মোৰ কোনো কেছ নাই বুলি, সেইখনে যথেষ্ট।